বন্ধু বান্ধৱীসকল স্বাগতম মোৰ নতুন ভিডিঅ'লৈ। এয়া চাওক আপোনালোকে এবাৰ নতুনকৈ বেলেগ অলপ ধৰণে মণি দি পেলাই বনাইছোঁ মই এইখন আপোনালোকে কেনেকৈ বনায় তাক আপোনালোকক দেখুৱাম। এয়া প্ৰথমতে মই এনেকৈ টোপ কাঠি লৈছোঁ। এইবিলাক আপোনালোকৰ আগৰ ভিডিঅ'ত মই দেখুৱাইছোঁ কেনেকৈ মণি লগাই টোপ কাঠে। এনেকৈ ইয়াতে মই টোপ লগাই লৈছোঁ, মণি লগাই দিছোঁ, যাতে প্ৰথমতে দিবই লাগিব, তাৰপিছত দুটা দিয়ে, তিনিটা দিয়ে, এইটো আপোনালোকৰ নিজৰ ইচ্ছা। এনেকৈ মই তিনিটাকৈ দিছোঁ, মণি ভৰাই লৈছোঁ, লৈ ইয়াতে সোমাই দিছোঁ আমি সূতাডালত, অকল সূতাডালত দিছোঁ। ঠিক এনেকুৱাকৈ আকৌ নেক্সট আমি মণি ল'ম। এনেকৈ তিনিটাকৈ আমি মণি লৈছোঁ, লৈ ইয়াতে আমি প্ৰত্যেকটো জুলুমৰ কোৰেৰে আমি এনেকৈ সোমাই দিছোঁ। এইবিলাক সাধাৰণতে পাটৰ ছেটত দিলে ভাল লাগে, যিহেতুকে পাটৰ ছেটবিলাক বেছিকৈ মানুহে নোধোৱে, ধুনীয়াকৈ থাকে। মণি লগাই দিলে এনেকৈ ভাল লাগে, তেতিয়াহ'লে এইযোৰ এযোৰ পাটৰ ছেটে হয়। এনেকৈ প্ৰথমতে আপোনালোকক মই দেখাইছোঁৱে জুলুমবিলাক কেনেকৈ গাঁঠে মণি লগাই, একদম চিম্পুল, একদম বহুত সহজ হেৰিৰে দেখাইছোঁ আপোনালোকক। এনেকৈ গোটেই ইজি। ইচ্ছা কৰিলে আপোনালোকে ইয়াতে এটা গাঁঠি দিও দিব পাৰে, কিন্তু নিদিলেও কথা নাই, এনেকৈ দি থৈ দিলে হ'ল। সৰু মণি দিলেও দিব পাৰি, সৰু মণিবিলাক দিলেও বৰ ধুনীয়া দেখা পায়। মই যিহেতুকে ডাঙৰটো আনিলোঁ, এতিয়া সূতাডালৰ মাজেৰে সোমাই দিব। এইটো চাওক, এনেকৈ মণিকেইটা ভৰাই লৈছোঁ, আৰু এনেকৈ ইয়াতে এনেকৈ দি দিছোঁ। ঢিলা কৰিও ৰাখিব পাৰে, অলপ টাইট কৰি দিলেও দিব পাৰিব। ইয়াতে সৰু মণি দিলে, এইটো ডাঙৰ মণি দি তেনেকৈও ভাল লাগে, আৰু এইটো ওলোমাই দিলেও দিব পাৰে ইচ্ছা কৰিলে এনেকৈ। এইটো মই আগত আপোনালোকক দেখুৱাইছোঁৱে কেনেকৈ জুলুম গাঁঠে, এটা এটাকৈ। তথাপিতো মই আৰু একবাৰ দেখুৱাইছোঁ, যিহেতু আপোনালোকে ভাবিছে এইটো কেনেকৈ মণি দি গাঁঠিলে বুলি, সেইটো দেখুৱাই দিছোঁ। আগৰ ভিডিঅ'ত মোৰ দিয়াই আছে কেনেকৈ জুলুম গাঁঠা হয়, এনেকৈ দিছোঁ। ৰং মিলাই দিয়াৰ কাৰণে এনেকুৱা হৈছে। তাৰপিছত আমি ইয়াতে মণি লগাই দি যাম। নতুন নতুন ডিজাইনৰ গাঁঠি গ'লে পাটৰ আজিকালি বিয়াৰ ছেটবিলাকত, তেতিয়াহ'লে ধুনীয়া এটা লগা হয়। এনেকৈ মণি ভৰাই ল'ব। এনেকৈ ভৰাই লৈ ইয়াতে দি দিব। আপোনালোকে নিশ্চয় দেখা পাইছে কেনেকুৱা লগা হৈছে আৰু কেনেকৈ গাঁঠে। এইটো গোটেই ইজি একদম। প্ৰথমতে আপোনালোকে টোপটো গাঁঠি ল'ব, মণি ফুৱাই মই আগৰ ডেছক্ৰিপশ্যনত দিয়াই আছে, চাই ল'ব আপোনালোকে কেনেকৈ গাঁঠে। তাৰপিছত আপোনালোকে এনেকৈ মণি ফুৱাই দিব, কিমান ধুনীয়া লগা হৈছে। আপোনালোকলৈ আৰু পুনৰ আহিম আপোনালোকলৈ নতুন ভিডিঅ'লৈ। ভাল লাগিছে চাগে আপোনালোকৰো। নতুন নতুন ভিডিঅ'বোৰ দি থাকিম মই, আপোনালোকে চাবলৈ নাপাহৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া আপোনালোকৰ পোনপটীয়াকৈ যাব, আগতে পাব মোৰ ভিডিঅ'বিলাক। আৰু ব্লাউজত কেনেকৈ
এয়া জুলুম গাঠে, তাক মই দেখুৱাম এইবাৰ নেক্সট ভিডিঅ'ত।